নগে না তোর সানো আহি যাওয়ার মাছুই সব থোক খালো ভাই এইবার থোক খাবা নৰা কাম নগেনুর পিছুতে লাগি থাকো হ্যাঁ এবার মানুহ মাতার পরে গোটাখিনি যদি মই দায়িত্ব লৈ লওঁ মোৰ কোনে নাম কাটে ইটো কৰাই ভাল হ'ব ফুল খাই খাব লাগিব অৰা মই নগেন থাৰ বেয়া ৰ'বা দে ভালে করছে দে এটা কাম করো দে মই যাও তোর লগত হ্যাঁ নহলে তো বড় পাহারা বেয়া নাপাবি কি জানে ময়ো মানে আকলা চলি গোটা আকলাই কৰিব লাগে আছে গমেইতো পাইছে একদম মই বেয়া পোৱা নাই কিন্তু এই মোৰ জেগাত যদি বেলেগো হ'ল না কিমান বেয়া পালা হলতো আচলতে কি জানা এই তোৰ এই সংগকেইটা ভাল নহয় বুজিছে না হেঁতেতো সেই ঘূৰে ঘূৰে হা চিন্তা কৰিব নালাগে মই আছো যাতে তই চিন্তা কৰিব নালাগে আমি গোটেইখিনি মানুহ মাতি থৈ আমি ফটককৈ আমি বাকী যোগাৰ পাতি কি কৰিছা যোগাৰ পাতি মানে অলপ অলপকৈ কৰি আছো কৰি আছা আৰু মাছ মাংস কি ভাবছা মাছ মাংস সেই টেনশ্যনত কৈছোঁ ৰ কি বেয়া কৰে সি এইগিলা টেনশ্যনৰ কথা কৰি লাভ নাই বুজিছ না নাই এইগিলাহে তই চিন্তা কৰিব নালাগে মই যোগাৰ কৰি দিম মোৰ হাতত বঢ়িয়া মানুহ আছে হা বঢ়িয়া বঢ়িয়া খাইছা গাল তই চিন্তা নকৰিবি বুজিছ না নাই বৌ আমি মানুহ মাতি আহোঁ নৰ্মেল নৰ্মেল নগে নাকা কাম কৰি আছা আছো ৰ অলপ চাফা কৰি পিছে ভোজক মাতবে এই 17 তাৰিখ ৰবিবাৰ থাকিব লাগিব যাবি পন্থিকা দেখোন ই তামাম পাহাৰে এইগিলা বুজিছে না মানুহ কাক মাতব লাগে কাক মাতব নালাগে হা গম পাইছো নহয় মাছুনিত সেইকাৰণে বোলো এইবাৰ লগ এৰা নাই পুৰা লাগি আছো তাৰ লগত মাছুনিত কম লোকচান খালি তই সেইকাৰণে এইবাৰ আৰু লগ এৰা নাই আমি নাথাকিলে আৰু এই কি চান্স ল'ব নহয় গম পাইছ না কথাটো এটা বেছি দিন অকণ নাথো যাওঁ নহ'লে মানুহ লৈ যাব আৰু নৰ্মেল থাকিব লাগিব থাকবি কিন্তু দেই যাওঁ দে এটা কম মাল নহয় খাবই এবাৰি গম পাবি যা এই তই কোৱা নাছিলে কমাৰ গাঁৱত মাংস ঠিক কৰা বুলি কৈছিলোঁ দামটো নিমিলে নগেনে আৰু ক'ত বেছি দাম দিব পাৰিব বুজি পাইছে না অলপ কম দামত হ'লে তাৰো সুবিধা হয় দেচোন সেইকাৰণে মই অলপ মানে মাথা মাৰি আছোঁ ক'ত যাতে কম দামত পাওঁৱেই আমাৰ সোণাপুৰত সুধিছা পাৰাতো হা ভাল মাংস পায় তাতে সোণাপুৰত আমাৰ যি ঘৰৰ ৰজনী তাৰ আপাৰ বিয়াত মাংস তাৰ পাই আনা তাৰ পৰা আনিছি পানী নামাৰা ফ্ৰেছ মাংস আকৌ সুধি চাব পাৰি সুধি চাব পাৰা বডি ক'তে মানুহ হা নগেনৰ মায়াক মৰি গ'ল মাছো আনি গ'ল তই খবৰ লোৱা মানুহ নহ'লি চাকৰি একাউণ্টেণ্ট বুলি লৈ গেল পিছত যিটো জ্বালা দিছি গোটেই গুৱাহাটী ঘূৰিছি জানানে মাৰ্কেটিং কৰিব দিছি কলীয়া বগা মিক্স হৈ গৈছে এই ৰ'দত বাপৰে বাপ একেবাৰে বাদ দি গুচি আহিছোঁ ভালে কৈছা তই বেলেগৰ তলত কাম কৰি লাভ নাই বুজি পাইছা নাই নিজাকে গাঁৱতে কিবা এটা কৰিব পাৰি তাকে ভাবছোঁ বাকী এইগিলা বাদ দি তোক কিন্তু নগেনে বেয়া পাইছি আহাৰ ৰবিবাৰে ভোজ তই একবাৰ খবৰ ল'ব যাবি আজিয়ে যাবি নহ'লে সি বেয়া পাব নহয় তাকে লগত চলি হা আজি যাব লাগিব যাম তাৰ লগত একবাৰ যাবি এই যাব লাগিব কি হ'লে বহুত কথা খাব নাপালা এবাৰ পিছে পিছে লাগি আছে নহয় বাপা আৰে তাতো নহয় কণ্ঠিকে হয় আমাৰ নগেলে পিছে পিছে ঘূৰি আছে নহয় আমাৰ নগেৰ পিছে পিছে হা মাতবে গেছি কালি ভোজো মাতবে গেছি কি হৈছে তই এইগিলা বুজি নাপাবি 1 নম্বৰৰ পিছত চাবি ভোজৰ খাই
চিনি পাইছ না কোন হয় রজনীকা তোরে মাতচোন মাত মাত মানে হেই তই লাজ ক'ত থাকা বৌ অ বৌ বৌ আহক এই কাজুক মাতিব আহিলোঁ একদম মাকৰ এই তাকে ভোজখান দিছিল এতিয়া কওক বাৰ গোটাইতে থাকিব লাগব হ'ব দিয়া আৰু বাবুকো ক'ব ৰাতিপুৱা মানে অলপ চব্জি তব্জি কুটি দিব আৰু হ'ব দিয়া অলপ সহায় কৰি দিব যাব কিন্তু গোটাই এতিয়া হ'ব নিশ্চয় হাঁহি দিব ডাঙৰকে পাতিছি যাব কিন্তু গোটাই দে দে যাওঁ দে ঐ যো যাই থাকো দেৰি হ'ব নহ'লে আহোঁ দে হ'ব দিয়া হ'লে কাহানি হ'ব মানে নেকি গধূলি এপাক যাবি জেপিকে চিন্তা কৰিব লাগিব নহয় হ'ব মই আছোঁ মই চিন্তা কৰিব নালাগে দে আছে তাকেইতো মই কৈ যাওঁ অঁ বুজিছ না ভালকৈ কবি অলপ লাগি দিব লাগিব গম পাইছ না ব'ল। আছা গোটাইতে থাকিব লাগব গমাইতো পাইছে একলাই মানুহ আৰু কইনাক খোৱা আৰু 17 তাৰিখ ৰবিবাৰ তন্দে ভাই তাক লাগি ভেকি দিবি বুজি পাইছা নাই ৰাতিপুৱা যাবি কিন্তু মাছৰিতো আছে সব হেৰি কৰি দিবি বুজি পাইছা নাই দিবি একদম মোৰ লগত লাগি কোনাবোৰ খবৰ লৈছে নাই ললো আকে কমৰ গাঁৱত যি কৈছিল তাকো সেই আকে দাম আকে মই এক কৈছোঁ বুজি পাইছা না সেইটো আৰু আশা বাদ দিলোঁ মই বোলো নিৰামিষ খোৱা হয়নে তাতে আৰু পইচা খৰচা কৰি লাভ নাই নৰ্মেল তই কৈছোঁ মই ঠিক কৈছোঁ না এই নালগে হা? এইগিলা মাছ মাংস খুৱাই লাভ নাই এইয়া। তই নিৰামিষ খোৱা তই উদ্ধাৰ হ'ব লাগে মানুহটো হয়নে নহয়? ধুনীয়াকে হয় না অ। আমি লাগিলে পিছত এটা কাম কৰা এতিয়া খানা এটা খাম খানা এটা খাম, সেইটোৱেতো। এই, হৈ যাব তৰকাৰী খান থাকিল তোৰ টেঙা খান থাকিলে হৈ যাব হৈ এনে হৈ যাব অ। আৰু টেঙে চিন্তা কৰিব নালাগে মোৰ ঘৰত ঔটেঙে আছে মই লৈ যাম ধুনীয়াকৈ শুকান ভাজিব এই, দিবি টেঙে এখন বনাবি হ'লে, হয় না হ'লে ময়ো তাকেই ভাবছিলোঁ কিন্তু কণ ঠিক আহে মোৰ লগত মানুহ মাতিব যাতে মাংস খামকে জোত খান লগাইছে এই দেখছা সি মানুহ ঘৰে ঘৰে যায় ইয়াৰ লগত মাংস খুৱাম খাই খুৱাম সেইগিলা কৈ কৈ ফুৰি আহিছি একজোট লগাইছি না কোনছি তোক বৰবাদ কৰি হেৰিব তোৰ পকেটৰ পইচা চাৱা নাই নহয় সি তাৰ নিজৰ পেটৰ কথা ভাবছি দেখছে। গম পাইছা নে অ। এনেকে আহিলে তোৰ বৰবাদ হৈ যাবি এই বস্তু সেইখিনি বাদ দি তাকেইতো। তাৰ কথা যি তই সামৰ্থ সেইটো কো হ'ব এতিয়া হ'ল নিৰামিষ থাকিল সেইটো থাকিল। চবে লাগি লাগি দিবি আছো। বেছি হেৰি নকৰা আমাৰ কাম আছে অলপ আমি যাওঁ সন্ধিয়া একবাৰ যাবিছো কিবা হিচাপ নিকি অলপ আছে হা, বুজি পাইছা না যাম, যাম। আহিবি কিন্তু ব'ল, ব'ল, দে দে অ ঘটনা সিটোহে তাৰ মানে এক নম্বৰ ভুজুৰ খাই সি হে গম পাইছা নে আছে আছো ৰ। যাচোন যা ভিতৰত যাই অলপ সহায় কৰি টেনশ্যনে একলাই লাগি আছে যাচোন যা এয়া আচ্ছা যা যা এই নগেন হেৰি কৈছোঁ যা এই ৰান্ধনীক বোলে চাহ লাগে অলপমান যা যা এই গাখীৰখিনি বোলে বিচাৰি পোৱা নাই তই অলপ চাই দিচোন যা অঁ তই থাকাতে মানুহ চানুহ আহিব পাৰে অলপ চাহ চিতা কৰি হ'ব যা আছো যা 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 ভাত গৰমো দিছি কণঠিকাই আছে টেনশ্যনটো আছা নেকি আজি দেখোন সোনকালে এ আহিলো একবাৰ বোলো হা? খৰচ কৰি যাওঁ অ। ৰান্ধনী আছিলে ভাত হ'ল হ'লে নেকি বাকী মাংসটো তাকে ৰখি আছো আহি আছে এতিয়া বৰৰ ৰাস্তাটো চিনি পোৱা নাই মই কৈছোঁ 10টা বজাত আহিবা বুলি কৈছোঁ বাজিলে নহয় দেৰি কৰিব নেকি হা, নকৰে আহি পাব আহি আছে অলপ সিজাব লাগিব নহয় মাংসটো সিজাব লাগিব, সিজাব লাগিব, তাকেইতো। ছাগলীৰ মাংস অ। সময় লাগিব সময় লাগব তই সেই কৰ তই ডেক্স বেঞ্চিখিনি অলপমান সেই কৰি দি নেকি নহয় দেই মই সেই মাংসখিনি আহো দিছোঁ মাংসখিনিত মই লাগি দিম বুজিছে না হয় নেকি মই ফটককৈ গাটো দিম গা ধোৱাই নাই এই নাই উঠি একবাৰ খবৰ ল'ব আহিলোঁ দে মই গাটো দিম সোনকালে আহিবি কিন্তু আহিম দে। কাম আছে বুজি পাইছা না আহিম দে। মিছ নকৰিবি বেটা মাংসৰ খবৰ ল'বা আছে সি খাবি ৰ হ'ব না হ'ব দে ভাত খাই বেয়া নালাগে ন আজি এই নিৰামিষ নিৰামিষ হ'লে কি হ'ল টেঙা মিঠা লাগছি বুজত কোনোবা নিৰামিষ দে হা তাহলে সেই ঘৰতে চোৱাবিন আছিলে হ'লেও চলটো যে ভোজখান দিছি তাকে ভাবচোন ভোজত খাহি লাগে এটা নিয়মৰ কথা ভোজত খাহি দিব লাগে কি যে নৰে তথাপি টেনশ্যন লগত মাথা মাৰি সি বস্তু এই টেনশ্যন এইকেইটা চব কালপিত হৈছে টেনশ্যন বুজিছেনে সি মোৰ দাহোত সি বেটাই ভোজত খাহি নিদিলে বুজিছেনে বেলেগ দাহুৰে সি বেলেগ দাহুৰে তথাপি ভাল লাগছি ভাত আঞ্জা খাই মই হ'লে ভাল পাইছোঁ তই বেয়া পাইছে নাজানো মই হ'লে ভাল পাইছোঁ মোৰ ভাল লাগছি খাই খা তহঁতে খা নিৰামিষ ভোজ কোনোবাই খাই নেকি দেই কণ্ঠিকাই খালি নে নাই
হেই খালো নিৰামিষ কাম নাই নিৰামিষ গ'লো শুৱেছি যি চলটো তইচোন তাত অলপ লাগি দি যা এই মই ঘৰৰ পৰা ওৰা পটককে নিৰামিষ ভোজত লাগে কাম নাই কণিকা খালি ইমান মানুহ দাউৰা হ'ব নালাগে হা ইমান দাউৰা হ'ব নালাগে হা সেই চক্ৰান্ত কৰি তই সেই মাছুৰীত মোক নামেতলি হা আৰু আজি সেই খাইটো আনবা নেদলি কিমান দাউৰা হয় মানুহ ধেত এই নবেল চাৱে মই দাহুৰে হা এই তেৰিকা এই শুৱেছিতো হা মই সেইবাৰ মানে তাকে বুজাই আছো একো বোলে খাই বোলে তাৰ ভাল লাগে নাই ঘৰতে বোলে চয়াবিন আছে তাৰ এই তেৰিকা দুখী আছো শুৱেছিতো এই হা সৰু তেনেকৈ নিৰামিষ দে মানুহ খাহী লাগে খাহী বুট্টিয়া নিয়মৰ কথা এইবিলাক নিয়মৰ কথা তোৰ ইমান লোভ কি ৰে হা ইমান লোভিয়ে কেন তই মানুহটো ঘৰত খাব পৰা নাই মাছ মাংস হা খালি এতিয়া কেনে পিছে হা কিহৰ লোভৰ কথা ক'বা আছে কিহৰ লোভৰ কথা ক'বা আছে হা ঘৰত আমি মাছ মাংস নাখাওঁ বুলি ভাবিছোঁ নেকি খাওঁ কিন্তু ইমান দাহুৰা হ'ব নালাগে মানুহ ইমান দাহুৰা হ'ব নালাগে চক্ৰান্ত কৰি এনেকৈ কৰিব নালাগে মানুহ দেই এই তই কি কথা ক'ব আছে হা কি শাস্ত্ৰ জ্ঞান মাৰিব আছে কি নিয়মৰ কথা ক'ব আছে তই তহঁতৰ দৰে মানুহৰ কাৰণে সমাজখন ধ্বংস হ'ব পাৰিছে বুজি পাইছে চাওঁ নিয়মৰ কথা ক'ব আছে ভোজত খাই খুৱাব লাগে হা এই দুখীয়া ঘৰ মানুহ কিবাকে ৰাইজকে সাজ খুৱাই পেলাই উদ্ধাৰ হৈছে তই ভালাই পাব লাগে কিয় থাকিলে ক'ব আছে হা খাৱত মাথা মাৰছি দেখিছে হা এই অৱস্থাত সেই ঘৰ মানুহ তই দুখৰ সমভাগী হ'ব যাব লাগিছিল তই কিয় খাৱত মাথা মাৰিলি ধনী মানুহখিনি কিবাকে মাছ মাংস খুৱাইছি এই দুখীয়াখিনি কি কৰিব সিহঁতে মৰিব লাগিব সেইখিনি কথাটো বুজি নাপা হা কথা ক'ব আছে নিয়মৰ কথা ক'ব আছে এইলে নিয়ম উঠাই দিব লাগে এইলে নিয়ম লাভ নাই কৰি এই হাতৰ দৰে মানুহকেইটাৰ কাৰণে চব বৰবাদ হ'ব ধৰিছে কথা ক'ব আছে